মই সব কেনসেল কৰি লাষ্টত Hey everyone, কি খবৰ সকলোৰে welcome to my YouTube channel and welcome to my another vlog. মই আছো Siliguriত আৰু মই গৈ আছো Hong Khong Marketত. যি সকলে নাজানে তেওঁলোকক মই কৈ দিও Siliguriত এখন মাৰ্কেট আছে নামটো হৈছে Hong Khong Market আৰু বহুত ডাঙৰ মাৰ্কেট হয় ইয়াতে আপোনালোকে বহুত বস্তু পাব লাইক কাপোৰ ইলেক্ট্ৰনিক আইটেমছ হোম এসেনশিয়ালছ ডেকোৰেটিভ আইটেমছ মেকআপ প্ৰডাক্টছ বহুতখিনি বস্তু পায় আৰু কম দামত পায় বাট ইয়াতে বহুত বাৰ্গেনিং কৰিব লাগে ইনিশিয়ালি বহুত দাম কয় মই হুমালো ইয়াতে 5খন গেট আছে কিন্তু মই কোনখন গেট দি হুমালো মই নিজে পাহৰিলো মই বহুত কনফিউজ হৈ যাওঁ আৰু মোৰ মেইনলি কিনিবলগীয়া আছিল এটা ব্ল্যাক হাইনেক বাট মই দোকানত বিচাৰি ফুৰিছো কিন্তু এতিয়া সামাৰ কালেকশনছে আছে উইন্টাৰ কালেকশন নাই সো এই দোকানখনে এজন দাদায়ে ষ্টক যে থৈ দিছিলে বন্ধ কৰি উইন্টাৰ ষ্টক তাৰ পৰা আনিবলৈ গৈ আছে সো তাৰ মাজত ইয়াৰ মই কিছুমান স্কাৰ্টছ চালু দাম কিমান হদিলো সব সামাৰ কালেকশন আছে আৰু মই উইন্টাৰ জেগালে গৈ আছো সো মোক উইন্টাৰ বস্তুৱে লাগে এতিয়া মই ৰৈ আছো দাদাজনে আনিব বুলি ব্ল্যাক হাইনেক হোপফুলি মই পাও সো মোক এটা আনি দিলে একচুয়ালি দুটা আনি দিলে দেখিছে দুটা ব্ল্যাক হাইনেক এটা ডাঙৰ নেকৰ আৰু এটা সৰু নেকৰ কিন্তু কোৱালিটি চাই দামটো বহুত বেছি কৈছিলে 700 আৰু বাৰ্গেনিং কৰিছিলো কিন্তু ইমান নকমালে সো মই আৰু এখন দোকান হুমালো সেই দোকানখনৰ পৰা মোক এই ভন্টি গৰাকীয়ে লৈ গৈছে আৰু এখন দোকানলে তাতে ব্ল্যাক হাইনেক আছে বুলি সো মই গৈ আছো আৰু মই পুৰা কাপোৰৰ মাৰ্কেটৰ মাজতে আছো সফালে কাপোৰে আপুনি দেখা পাব আৰু মাজতে কিবা কিবি বেলেগ বস্তু আছে ইয়াতে মাৰ্কেটবোৰ বেলেগকে আছে আপুনি ইলেক্ট্ৰনিক আইটেমছবোৰ এটা সাইডে আছে যেনেকে পোৱা যায় সো এই দোকানখনত আহি মই বহি আছো মোক বহিব কলে ইয়াতে বিচাৰিছিলে নাই সো বেলেগৰ পৰা আনিব গৈছে চাও কি আনে মই হেখন দোকানৰ পৰা ওলাই আহিলো মোক দেখালে আনি তাতে কিবা বাটন লগা আছিল আৰু কিবা কিবি আছিল সো মোৰ পছন্দ হোৱা নাছিল মোক একদম ব্ল্যাক প্লেন হাইনেক লাগিছিল অলপ টাইমৰ কাৰণে হাইনেক বিচৰা বাদ দি মই কিছুমান ডেকোৰেটিভ আইটেমছৰ দোকানলৈ আহিছো এটো হৈছে আৰ্টিফিশিয়াল প্লান্ট এটো কষ্ট 60 रुपीस মই বিচাৰি আছিলো এনেকুৱা টাইপৰে কিন্তু মোৰ বেলেগ কাম এটা কাৰণে লাগিছিল কিন্তু এটো মোৰ কিনা নহল এটো মই নিকিনিলো আৰু মই এটা গলিত আছো যত কিচেন আইটেমছ ডেকোৰেটিভ আইটেমছ কিডজৰ আইটেমছ এবোৰ আছে কিন্তু মোৰ হাইনেক বিচৰা প্ৰসেসটো অন হৈ আছে মই মানে বিচাৰিয়ে আছো তাৰ মাজত মই ভাবিলো মৌসুমী জুস খাও বহুত পিয়াহ লাগিছিল আৰু গৰম বৰষুণ দি আছিল যদিও পুৰা ওয়েদাৰটো হিউমিডিটি বহুত বেছি আছিল সো ইয়াতে per glass 50 rupees আৰু খাই হসাকে ভাল লাগিলে ৰিলিফ পাই গলো মই মানে আকৌ এনাৰ্জি পাইছো হাইনেক বিচাৰিব কাৰণে সো তাৰ মাজতে মই এটা বিউটি ব্লেন্ডাৰ লব লগা আছিল হেতু ললো আৰু মই এটা কিনিলো ট্ৰাইপড দৰকাৰ হৈ আছিল সো ইয়াতে কম দামত পালো মই 220 নে 210 ত কিনিলো এটো ট্ৰাইপড তাৰ পিছত মই আৰু এখন দোকান গলো ফাইনালি মই এটা হাইনেক পালো অলপ বিচৰা নিচিনাকে কাপোৰ বহুত সফট আৰু ভাল হয় আৰু এটো মই কিনিলো 450 মোক কৈছিলে 500 আৰু হোলসেল দোকান কৈছে দাম নকমাই কিন্তু মোক দিলে মোক 50 रुपीस টা কমাই দিলে সো ফাইনালি হাইনেক কিনিলো হংকং মাৰ্কেটত ঘুমাই হাইনেকে বিচাৰি আছিলো পুৰা মাৰ্কেটখন মই পালো 450 নে ইয়াতে কি হয় 700 600 ইমান দাম কৈছে হংকং মাৰ্কেটত ইনে দাম কমে আছিল আগতে মই যেতিয়া লাষ্ট আহিছিলো কিন্তু এটা বহুত দাম হৈ গল আৰু কোৱালিটিটো ভাল বাৰু সো মোক 700 কৈ আছিল সো 600 ত হে দিয়ে মই সব কেনসেল কৰি লাষ্টত এটা ফাইনালি ললো
এইটোৱে আছিল আজি মোৰ ভিডিঅ' আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টি চাই ভাল পালে লাইক কৰিব আৰু কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব মই আৰু ভিডিঅ'জ লৈ আহিম ভ্লগ আৰু ডান্স ভিডিঅ'জ আনিম মই বহুত দিন আনা নাই কিন্তু আনিম চ' থেংক ইউ ফৰ ৱাচিং বাই বাই